মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 8.2 3 নম্বৰ প্ৰশ্নটো লৈছোঁ। এতিয়া ইয়াত কিছুমান শতাংশ দিয়া আছে 20%, 32%, এইবিলাক আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে। আমি কেনেদৰে কৰিম আলোচনা কৰিম। এতিয়া প্ৰথমে দিয়া আছে 20%, 20% মানে 20%। গতিকে আমি এইটো যদি ভগ্নাংশত লিখোঁ, এইটো পাৰ্চেণ্টৰ ঠাইত বা শতাংশৰ ঠাইত আমি এইটো 100/20, এইটোৱে উত্তৰ। এতিয়া ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ। ইয়াত 0 কাটি দিলোঁ, 10/2 থাকিল, 2 × 2 = 2, 5 × 10, গতিকে এইটো হ'ব 5/1। ইয়াৰ পিছৰটো লৈছোঁ 32%। এতিয়া এই শতাংশটোৰ ঠাইত লিখিম আমি 100, শতাংশ মানে 100, ইয়াত 32। এতিয়া 32 আৰু 100ক 4ৰে হৰণ যাব, 4 × 8 = 32, 4 × 25 = 100, গতিকে 25/8। এতিয়া ইয়াৰ পিছতো লৈছোঁ 0.05, ইয়াৰ পিছতো আছে 0.5%। গতিকে আমি এইটো লিখি 100/0.5। এতিয়া এইটো দশমিক আগৰ পৰা আছে এটা, গতিকে আমি এইটোক লিখিম এনেদৰে লিখিব পাৰোঁ 100/0.5। এতিয়া দশমিকৰ পিছত এটা অংক আছে, গতিকে এইটো মই 100ৰ পিছত এটা 0 বহুৱাই দিলোঁ। ইয়াৰ মানটো সলনি হোৱা নাই কিন্তু। এতিয়া ইয়াত দশমিকৰ পিছত এটা 0 আছে, ইয়াতে দশমিকৰ পিছত এটা অংক আছে, গতিকে আমি দশমিকটো যদি উঠাই দিওঁ, এইটো হ'ব 1000 আৰু ইয়াত হ'ব 5। এতিয়া 5ৰে এইটোক কেঞ্চেল কৰোঁ, 5 × 1 = 5, 5 × 2 = 10 আৰু 2টা 0 আছে, এইটো হ'ব 200/1। ইয়াৰ পিছৰটো লৈছোঁ 7.25%। এইটো হ'ব 100/7.25, তাৰমানে 100/7.25। এতিয়া ইয়াত দশমিকৰ পিছত দুটা আছে, গতিকে আমি 100ৰ পিছত দুটা 0 বহুৱাই দিলোঁ। এতিয়া সমান হ'ল, ওপৰতো দশমিকৰ পিছত দুটা আছে, তলতো দুটাই আছে, গতিকে আমি যদি দশমিকটো উঠাই দিব পাৰিম। এতিয়া তলত যদি উঠাই দিওঁ, এইটো 1ৰ পিছত হ'ব 4টা 0 আৰু ওপৰত হ'ব 725। এইটোক আমি কেঞ্চেল কৰিম। এতিয়া প্ৰথমে 5ৰেই কৰিছোঁ, 5 × 1 = 5, 6 × 7, 2 থাকি গ'ল, 22, 5 × 4 = 20 আৰু 5 × 5 = 25। এতিয়া 5ৰে প্ৰথমে 10ক, 5 × 2 = 10, 0 আছে 3টা, 5 × 4 = 20, 5 × 2 = 10, 11, 12, 13, 14, 4 থাকি গ'ল, 5 × 9 = 45, 5 × 4 = 20, এই 20টো গ'ল, গতিকে আৰু দুটা 0 থাকি গ'ল। এতিয়া ওপৰত পালোঁ 29, গতিকে এইটো এটা মৌলিক সংখ্যা, এতিয়া কেঞ্চেল নাযায়, ওপৰত 29/400।